हमारे यहाँ आज জ্বলাইছে ধুধৰঘাট সত্ৰৰ সংখ্যাকক আৰু এখনি শৰাইৰে সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যবাহী সভাপতিয়ে আৰু বহু কথাই তেওঁ বিৱৰি ক'লে। আপোনালোকৰ পৰাও আমি তাক প্ৰতিৰোধ কৰাৰ উপলক্ষে সৰ্বগুণাকৰ যাকেৰে নাহিকেও পাওঁ তোমাৰ ঈশ্বৰবৃন্দ আৰু সুন্দৰ দিয়াৰ আমাৰ আইসকল, ভকতসকল, আমাৰ ডেকা গাভৰুসকল, আপোনালোকক ইয়াত এনেকৈ পাই ভাল পাইছোঁ। মই বেছি দীঘলীয়া নকৰোঁ, কাৰণ আকৌ ক'বলৈ ৰামদিয়া সত্ৰলৈ আমি যাবলগীয়া হৈ আছে বুলি মই ক'লোঁ। আহিছোঁ যেতিয়া ৰামদিয়াটো পাক এটা মাৰি আহোঁ। সত্ৰ নামঘৰসমূহৰ পৰা Rakesh, Sukhumil. Any members are here? आइए, आप
राकेश स्वप्निल सर सब very good. ধূপ ধূপ জ্বলাব চৌধুৰী ধুনীয়া আপোনাক ছাৰ ছোৱালীজনী লগ পাইছেই আজি মোটামুটি তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী মাননীয়া হিমানী দাস বাইদেউ। নামৰ কিতাপখনৰ স্ৰষ্টা হৃদয়েন্দ্ৰ দাসদেৱক তেখেতৰ পুথি কেইখনমান এইবাৰ আমাৰ সাৰুৱা ভাষণেৰে উদ্বুদ্ধ কৰিবলৈ মাইক্ৰফোনৰ ওচৰলৈ আমন্ত্ৰণ জনাইছো অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ শ্ৰীযুত দিলীপ কুমাৰ দে এই জিলাকেইখনৰ তেখেতৰে তত্বাৱধানত থাকে আৰু মঞ্চত আছে এইফালে বুলি মহেন্দ্ৰ গাই পাই প্ৰগ্ৰাম